ঠিকে আছে, বঢ়িয়া মজা একদম। খালি ভাই ভল্টেজটা খালি নামাৰাবি, বেছি ৰ'দটা নিদবি, মাথা একেবাৰে নহ'লে ছিঙি যায় আন লাগে। এইকেইদিন নাই একদম মানে সময় মিলা নাই, বানপানী ডিউটি চলি আছে, চুলিকেইডাল তাৰ মাজতো কাটলোঁ, কাটি কিনে নতুন ব্লগ এটাৰ প্ৰস্তুতি কৰি আছোঁ, আপোনালোকে চাই থাকিব। চিনাকি চিনাকি লাগে তোমাকে। কঁঠালগুটি দি বঢ়িয়া লাগে ভাত খাই, ঢোকৰা ভাত। আৰু কি আছে, পুৰা জ্বালা, পুৰা 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 একদম মচমচীয়া। খাই লওঁ। আৰু এইলে কি ঢালি দিব আছে দেই? আঞ্জা। বাঁহৰ মৰা বগৰীৰ গুড়া, এটা যে আছিল বুঢ়া, সৰু ল'ৰাবোৰে মাতে জোৰে জোৰে। খা বাবা খা, টাপলাক টুকলুক। জালদাৰ গোন্ধটাই ভাল লাগে। খাই লওঁ। বুজি পাই খুৰাই আকৌ চাউল সিজাই। এই চাউল সিজাব নালাগে, বাইকত তেল আছে না নাই, টেংকিটা তিতাই আছা, মই ডিউটিত যাব লাগে। বাপৰে বাপৰে গৰম দিছে ৰে, তামাম ৰ'দ দিছে দেখোন। অ' ভগৱানে আৰু প্ৰাৰ্থনা নুশুনে আৰু, বাপৰে বাপ দি চাবাই নোৱাৰি, চকু জ্বলি যায় এনেকা ৰ'দ। অখনো ওলা নাই, গামচাতে আছোঁ, গামচা। কিন্তু তাকে ভাববা লাগছোঁ, ওলাই সেনা যাব লাগিল, যাই সেনা বানপানীত ডিউটি কৰিব যায়, বানপানীৰ তলতে সোমাই থাকোঁ নেকি, যিটা ৰ'দ দিবা লাগছে। মাতো কি কোৱা? হা কোনটা ক'ত গেল? পুপু দি এটা কালি বিচনাত লৈছিলি নেকি তই? এটা লৈছিলি, চা বিচাৰি চাব লাগিব ৰ, ক'ত বা থৈছা। বাপৰে বাপ কি ৰ'দ দিছে দেই, ইফালে বাইকত তেলো নাই। তেল দি দে ইমান, তেল দি 1 লিটাৰ লৈ আহ। ৰ কি ৰ'দ দিছে আজি না, ৰ'দ। কুকুৰৰ পিঠিত বান্দৰ এটা পৰিলে অৱস্থা কেনে হ'ব, ঠিক সেনে অৱস্থা হৈছে মোৰ। মানে ইমান ৰ'দ, আৰু এতিয়া বোলে চাদন দিব লাগে গোৱালপাৰা যাই নাপাওঁতে। তাৰমানে উপায়টো নাই না, আমাৰ যি জিৰ' বেলেঞ্চৰ জীৱন, যিমানে আপডেট নামাৰা কিয় বেলেঞ্চ জিৰ' হৈ থাকে। আৰু আছে নেকি, দুখান আনিব কৈছে? কোনখান দিয়া দি লৈ যাং। আৰু দেখছে কিমান পকা ৰ'দ দিছে। আৰু দেখা পাইছে এই পাহাৰত যে মেঘবিলাকে মিটিং কৰি আছে, এই ইমান মিটিং কৰিব নালাগে, ধাম ধুম নামি আৰু একজাপুৰ পানী, যেতিয়া গৰম দিছে না। আৰু এয়া আহি পালোঁ, কাপোৰখিনি দিলোঁ। পইচা উঠাব নাখালো, ফোন কৰিলে ফোন এটা কৰি দিম না। নালাগে, চাহ নাখাং, মই ভাত খাইছোঁ। ফোনটা লাগে দিম, কিমান লাগে। হেল্ল', কিমান টকা কিবা কৰিব লাগে কাপোৰত? মা দুখো কৈছে কিবা 300 টকা, আৰু এখনত 300 আৰু কিবা অলপ কমালে 20 টকা কমাব পাব আৰু যেনেকৈ কৈছে। জয় শিৱ শংকৰ ভোলেনাথ বাবা। কিমান দিছে? 1780 টাকা। 1780 টাকা।
20 টাকা থাক দে মিটাৰ কাপোৰ ল'মে না 15, 16, 17, 18 এই 20 টাকা দিব লাগিল থাক দে খুচরা নাই এখন আমার থাক দে এতিয়া ভানৰ লগত হ'ব দে দে হ'ব দে ষষ্ঠৰ দিগাম্বৰ আছে দেই কোনোমতে বেলেঞ্চটা অলপ আহিল একাউণ্টৰ মানে মেনুৱেলি আজি পকেটত আৰু বৰ্তমান আহি পালোঁ এই ষ্টাৰিঙত এখন ষ্টাৰিং ডিউটি আৰু এতিয়া ডিউটি একদম শিবিৰত আহি পালোঁ বানপানীৰ শিবিৰত মানুহবিলাক আছে ইয়াতে আৰু আহি পালোঁ ডিউটিত ইয়াতে বহুত বানপানী বহুত মানুহ আছে তাৰমানে কেম্প বান্ধি ইয়াতে আহি পালোঁ এটা ঘৰত আহি পালোঁ এয়া আপোনালোকে যাব তাতে ঔষধ দি আছে এই ওচৰতে আছে আৰু এওঁলোকে এয়া বিড়ি বনাই আছে এইবিলাক এনেকৈ বিড়ি পেকিং কৰি আছে এইবিলাক পাতত ঘৰৰ ভিতৰতে তাৰমানে এতিয়া পানী এনেকৈ ছাইডত উঠিছে এইবিলাক আৰু এতিয়া ইণ্টাৰভেল টি টাইম মনোৰঞ্জন ভজা আৰু চাহ খালোঁ এই কথা এটা ঘৰত সোমাবলৈ দিব মজা এও খাব লাগে বতৰৰ মহিমা কোৱা টান ঘপ কৰি আহি গ'ল না পানী বাইক তাতে থৈ কোনো ৰকম আহি পালোঁ এই দোকানখনত এখন ঘৰত যাই আছোঁ অলপ জিকিলোৱে উপায় নাই এক খাজা আহি পালোঁ ভালে আৰু আহিল না বৰষুণ আৰু ৰখিব লগা হ'ল এয়া বাইক আছে ইয়াতে ওচৰত মানুহ পিলপিলি অহা যোৱা কৰি আছে পানীত আজি ৰ'দটাৰ কাৰণে ৰেইনকোটটা নানিলোঁ মহা মুস্কিল হ'ল না ভাই কি হ'ব ৰখিব লাগিল আৰু অলপ কমিলে ভাই এখন যাত্ৰাটা আৰম্ভ কৰোঁ আৰু মেকুৰী ভিজা বুলি যে কয় আজি দিলোঁ ৰে মেকুৰী ভিজা ৰাতিপুৱা ইমান ৰ'দ ভাবলোঁ ৰেইনকোটটা শুকা দিম ৰেইনকোটটো নানিলোঁ বেগত কৰিম আৰু পানী আহিছে এয়া টিপ পৰি আছে পুৰা পানী लहर से दरकार नौका पार नहीं होती कोशिश करने वालों के कभी हार नहीं होती हारा ना आহি পালোঁ ঘৰত কিন্তু দেখছে অৱস্থা আৰু মেঘেও ইমান প্ৰাৰ্থনা শুনবা লাগে না প্ৰথমতে আহিল ছাগল দৌৰা পাছত হাঁহ দৌৰা আৰু পিছত ভাই মেকুৰ ভিজা দিলোঁ আহি পালোঁ ঘৰত জয় ভোলে বাবা